ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা বকুল ধাৰাবাহিকখনৰ আজিৰ ঘণ্টাটো চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যদি আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। বকুল ধাৰাবাহিকখনৰ আজিৰ ঘণ্টাত দেখিবলৈ পাব অধীৰে আদিয়ে বা তাতে গৈ কি কৰিছে অধিক বাৰু বুজাব পাৰিছেনে নাই বুলি অধীৰে চিন্তা কৰি থাকিব। আৰু সেই সময়তে মন্দিৰে অধীৰৰ ওচৰলৈ আহিব আৰু অধীৰৰ ওচৰলৈ আহি তুমি এনেকৈ আদিৰ কথা চিন্তা কৰি থাকিব নালাগে, নহ'লে তুমি অসুস্থ হৈ পৰিবা বুলি অধীৰৰ আগত ক'ব। আৰু তেতিয়া অধীৰে আদি অকলে ওলাই গৈছে, মই চিন্তা নকৰিলে কোনে চিন্তা কৰিব বুলি মন্দিৰৰ আগত ক'ব। এতিয়া বাৰু মন্দিৰে অধীৰক কি ক'ব দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খনতেই। আনফালে আজিৰ খনতে আদি ৰাস্তাৰে আহি থাকোতে অনামিলে লগাই থোৱা ল'ৰাকেইজনে আদিক মূৰত কোবাই বগৰাই দিব আৰু সেইখিনি সময়তে আশ্ৰমৰ ছোৱালীকেইজনীয়ে দেখা পায় দৌৰি গৈ অদিতিৰ ওচৰলৈ যাব আৰু অদিতিৰ ওচৰলৈ গৈ আদিক যে কোনোবাই মাৰি বগৰাই থৈ গুচি গ'ল সেই কথাটো অদিতিৰ আগত কোৱাত অদিতি আচৰিত হৈ পৰিব আৰু অদিতি তাৰ পৰা উঠি আহিব খোজোতেই অনামিলে অদিতিৰ হাতখন থাপ মাৰি ধৰিব আৰু অদিতিক তুমি এতিয়া কলৈকো যাব নোৱাৰা, আগত আমাৰ বিয়াখন হ'ব লাগিব বুলি অদিতিৰ আগত ক'ব। আৰু বামুণে অনামিলক অদিতিক ফুটা দিবলৈ ক'ব আৰু অনামিলে অদিতিক ফুটা দিবলৈ আহিব। এতিয়া বাৰু অদিতিয়ে অনামিলক ফুটা দিবলৈ দিব নাই দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খনতেই। যদি আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।